Good morning everyone, welcome to মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আশা কৰোঁ সকলো ভালে আছে মোৰো বহুত বেছি ভাল কাইলৈৰ পৰাহে বেয়া হ'ব আৰু ট্ৰেনিং কৰিব লাগিব আজিৰ দিনটো ৰেষ্ট আজি ওলাইছো মানে ফিল্ডলৈ মাতিছে তাত মানে আজি গ্ৰুপ ওয়াইজ ভাগ কৰি দিব 6টা গ্ৰুপত ভাগ কৰি দিব আমাৰ 319 জনী ছোৱালী কত পৰো কি কথা একো নাজানো এতিয়া যাৰ লগত আছো তাৰ লগতে মানে ভাল মানে চিনাকি হৈছিলুহে আকৌ চেঞ্জ কৰিবলগীয়া হলে মানে এটো ৰুমত নপৰিবও পাৰো কিন্তু পৰিবও পাৰো নাজানো কত পৰো কোন নাজানো প্ৰিয়ংকা লগতো নপৰিব পাৰো কা লগত পৰো কি কথা নাজানো সকলোখিনি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই থাকিম চাই যাব ভিডিঅ'টো কিন্তু ফিল্ডলৈ মোবাইল নিবলৈ নিদিয়ে মোবাইলটো থৈ যাব লাগিব আহি মেলি সকলোখিনি আপোনালোকক কম ইয়াৰ পৰা কি জানি লগালক পেকিং কৰি উলাব লাগিব আৰু কোনটো ৰুমত পাও কি কথা একো গম পোৱা নাই এতিয়ালৈকে গৈ পিনি গম পাম আৰু তাৰ এতিয়া মানে যাওঁ আৰু ফিল্ডলৈ 6:30 টাইম আছে এতিয়া বাজিছে 5টা 42 হৈছে গৈ লওঁ তালে গৈ মেনি আহি পিনি আপোনালোকক কম ক'ত পৰো কি কথা চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু ভাল লাগিলে কমেণ্ট এটা কৰি জনাব তেনেহ'লে বলক ভিডিঅ'টো গাইজ হাই हेलो गाइस গুড মৰ্নিং ৰেডি ন এটা হিন্দি করে আজি হাম বুলি কৈছে পুৰা ৰেডি হৈ আছে দেই মই হিন্দিটা ব্লগ ন মোক ব্লগ এটা হিন্দি আছে হয়নে কি কোৱা কি বুলি আছে কৈ দিয়া আকৌ এমকে ব্লগ চাব দেই এমকে সবে সাবস্ক্রাইব করে দিব কাকত থকা বেল ইমানে জোৰ চাই বিপদে আমাৰ হা কৈ দিয়া আমার একটু ভাগি দাও ইমানে জুকে দিব যে আপনার আঙুলটো ভাঙি দাও পুৰা চব ওলাই আছে আছা হাই দাদি দিয়া ফাইনেলি সিলেক্ট হৈ গ'ল এইটো আৰু এতিয়া বাজিছে সময় 9:30 বাজিলে আমি আমাৰ গ্ৰুপ সিলেক্ট হৈ গ'ল আমি গ্ৰুপ এড কৰিছোঁ প্ৰিয়ংকা মোৰ লগত পৰিলে আৰু আশাও পৰিলে এতিয়া আমি ৰুম বিছনা পাৰি মানে চাফা চিকুণ কৰি ল'লোঁ আগৰ ৰুমত পৰা নাই বেলেগ ৰুমত পৰিছোঁ গ্ৰুপ নাম্বাৰ এ যিহেতু প্ৰথম ৰুমতে পৰিলোঁ এতিয়া মানে বেলেগ আৰু সব লগৰবিলাক থাকিব লাগিব 2 মাহ এইটো ৰুমতে 2 মাহ কমপ্লিট কৰিব লাগিব আৰু মিলিজুলি সব থাকিব লাগিব গ্ৰুপ মেম্বাৰ বনাই দিলে এতিয়া মানে খানাৰ কাৰণে গ্ৰুপ মেম্বাৰে গৈ পিনি বজাৰ কৰি আনিব সেনেকৈ আমি মানে খানা বনোৱা লৈ মিনি খানা বনাবলৈ দি মানে আৰু সেনেকৈ খাই থাকিব লাগিব আৰু এতিয়া যাব লাগিব এটিএম পইচা উলিয়াবলৈ যিহেতু কেছ পইচা নাই হাতত সেইবাবে এটিএম যাম আৰু উলিয়াই আনিমগৈ খুব বহুত গৰম মানে এইকেইদিন ক'বলৈ বাকী নাই আৰু 8টা বাজিছে কিন্তু ফিল্ডৰ পৰা আহি চাইছোঁ মোবাইলটো মানে ৰ'দটো চাই লাগিছে এনেকুৱা যে 12টা বাজিলে কিন্তু ফিল্ডৰ পৰা আহি চাইছোঁ মোবাইলটো 8টা বাজিছে কি একদম চখ হৈ গৈছে ঘৰত দেৰিলৈকে উঠা মানে দেৰিকৈ উঠা ইয়াত যিহেতু একদম 4টা 3টা বজাতে উঠিবলগীয়া আছে সেইকাৰণে অকণমান আৰু টাইম টেবুলখন চেঞ্জ হৈছে সেইকাৰণে অকণমান মানে মিলি যাব আৰু 2 দিনমান টাইম লাগিবই এতিয়া এনেকৈ ভাল লাগিছে এনেকৈ থাকিব লাগিব মিলিজুলি চবৰে লগতে আৰু সেইফালে আমাৰ প্ৰিয়ংকা যে খিৰিকী ভাঙি আছে চাওঁ সেইফালে মই হাঁহ এটা কৰি দিয়া শুন কাৰণ খোল নেখাই বোলো ফিক্স কৰি থৈছে খিৰিকীখন পূৰা ফিক্স কৰি থৈছে তাই গমনি ভাঙি দিছে বাকী সেয়া আৰু ব্ৰেকফাষ্ট কৰিলোঁ ব্ৰেকফাষ্টত কালিৰ গতে একেই ৰুটি চব্জি দিলে 12টা 12:30 বজাত ভাত দিব আকৌ 6টা বজাত ভাত দিব তেনেকৈ আৰু ডেইলি ৰুটিন ঘৰতকৈ সম্পূৰ্ণ চেঞ্জ মানে লাইফটো সম্পূৰ্ণই চেঞ্জ হৈ গৈছে আৰু তাৰপৰা কাইলৈ ছানডে বন্ধ থাকিব সোমবাৰৰ পৰা আকৌ আমাৰ ট্ৰেইনিং ষ্টাৰ্ট কিবা এটা ভালো লাগি আছে কিবা এটা বেয়াও লাগি আছে ন ভাল লাগিছে এইটো কাৰণে মানে ভাল লগা কামখিনি কৰিবলৈ পাম ভাল লাগিব আৰু বেয়া লাগিছে এইটো কাৰণে ঘৰলৈ মনত পৰে মাজে সময়ে মানে সন্ধিয়া সময়টো যেতিয়া আহে তেতিয়া ঘৰলৈ মনত পৰে মানে ফিল্ডলৈ যোৱা সময়খিনি মনত পৰে বাকী লগৰবোৰৰ লগত আছোঁ অকণমান তেনেকৈ ভালো লাগি আছে আৰু কাইলৈ চান বাকী এফালে এইটো আমাৰ গ্ৰুপ এ ৰুম এতিয়া তাত মিটিং হৈ আছে মিটিঙত মানে গ্ৰুপ মেনেজাৰে নামবোৰ হেৰি কৰি নামবোৰ লৈ কণ্টেক্ট নাম্বাৰ লৈ পইচা তুলিব লাগিব তাৰপিছত বজাৰ কৰিব লাগিব 10টা বজাৰত
বজাৰ কৰিবলৈ যাব। এইটো আমাৰ ৰুম চাফ চিকুণ কৰি ল'লোঁ। ফেন নাই, এখন আছে, সেইখন এখন আছে। ফেন লগাই দিব বোলে প্ৰত্যেকৰ বিচনাৰে ওপৰে ভাল লাগিব আৰু। এটা চিজিল হোৱা নাই ইমান, আৰু চিজিল হ'লে ভাল লাগিব ৰুমটো দেখি। এয়া আৰু আমাৰ জীৱন, চাকৰিৰ জীৱন ন প্ৰিয়ংকা? পালোঁ লগতে, কেনেকুৱা লাগিছে তোমাৰ? এদিন দন্দুৰী নাম্বাৰ 1 কোন? দন্দুৰী নাম্বাৰ 1 তাই। হাই নিউ এইফালে জানি কৰিলোঁ। চৰকাৰী চাকৰি কৰা লেট্ৰিন কেমেৰাটো এইবিলাক দেখিছে পুৰা নিজৰ ৰচী নিজে বান্ধি ল'ব লাগে। নাই খুৱাই দিয়া, ঘূৰাই দিয়া। বাটটো দি ঘূৰাই দিবলৈ দিছোঁ দেই। আমাৰ গাঁঠি এটা দিব লাগিব। এইবিলাক কাপোৰ মেলি থৈছোঁ, লৈ যাওঁ। মোৰখন লৈ ল'বা। পানীখিনি খানটো ভাল ইয়াত ন? এই ধোৱা জানো এতিয়া? পুৰা চাফাই অভিযান চলিলে দেই। পুৰা চবে ঝাৰু লৈ চাফা কৰি। এইফালে আমাৰ প্ৰিয়ংকা যি লাগি আছে কামত। লাগিছানে? এইফালে পুৰা হাই পুৰা কামত লাগি আছে। দিয়া আকৌ হাই এটা। মই ভিডিঅ' কৰি দিম। মই কৈছোঁ নাই কোৱা নেকি বাৰু? মই এতিয়াহে কেমেৰা লৈছোঁ হয় নাই? এইফালে পুৰা দেখাই আহোঁগৈ এবাৰ। অঁ আহোমবাৰী ব্লগ। এইফালে পুৰা চাফাই। হাই মতি হাই তুলি দিলোঁ দেই চবকে বাবা। পুৰা পিছফালটো চাফা কৰি আছে। চাবা দেই। কোনফালৰ পৰা কাটো গমেই পোৱা নাই। হা প্ৰিয়ংকাই কাটিব নোৱাৰে হেনো। পুৰা চাফাই অভিযান চলিলে ৰুম। আমাৰ আগত হয় তাত আছিলে, এতিয়া আমি এ গ্ৰুপৰ কাৰণে এইটো ৰুম পালোঁ। পুৰা মুচিলে ৰুম চুম মুচি মেলি আজৰি। এতিয়া অকণমান শুম আৰু আকৌ 3টা বজাত ফলিং আছে, আকৌ যাব লাগিব। ভৰি হাতকেইটা ধুই আহোঁগৈ এতিয়া। এইফালে কেলৈ আনিছ আকৌ? বেগ থ'বলৈ জেগা নাই নাই? এইফালে মোৰ বিচনা, এইফালে প্ৰিয়ংকাৰ বিচনা, এখন আশাৰ বিচনা। গা পা ধুই ৰেডি হৈ কেণ্টিন আহিলোঁ কিবা এটা খাবলৈ। আমাৰ প্ৰিয়ংকাজী আৰু মই বাকীখিনি বজাৰ কৰিবলৈ গৈছে ৰাতি খানাৰ কাৰণে। আজিৰ পৰা কিজানি মাছ মাংস খাবলৈ পাম আৰু ন? আজি মাছ আছে খানাত। অহাৰ পৰা নিৰামিষে খাই আছোঁ 3 দিন। আজি মাছ পাম খাবলৈ ফাইনেলি। এতিয়া চাহ খাই লওঁ। দিনটো গৈ আছে আৰু এনেকৈ 12টা বাজিলেগৈ আৰু বাকীখিনি সময় এনেকৈ যাব। কাইলৈ দিনটো ৰেষ্ট, আকৌ পৰহিলৈ পাম বজাৰ চজাৰ কিবা কিবি কৰিবলৈ হ'লে মানে আমি ইয়াতে কৰোঁ আৰু। এইখন খোৱা কেণ্টিন আৰু আগত আছে কাপোৰ কানি কেণ্টিন। মানুহ নাই আজি, পুৰা খালী খালী। কালিতো পুৰা ভিৰ। এইফালে ভাত খোৱা লাইন দেই আমাৰ। পুৰা আজি কমেই হৈছে, আনকালেতো তাৰ পায়গৈ। আজি এইডোখৰ পাইছেহি। ছোৱালীবোৰ নাই যে বজাৰ কৰিবলৈ গৈছে, সেইকাৰণে এইডোখৰ পাইছেহি। আমি যোৱা নাই মানে, এইখিনি গৈ লওক। ইমান ৰ'দ ওপৰৰ পৰা
মা ভাত নাখাওঁৱে লাগিলে লাইনো নাপাতোঁ এই তাত ভাত দি আছে লৈ লৈ সেই পিছত লাইন পাতিবগৈ লাগিব হয় ভালে হেৰি আমাৰ ৰুম যিহেতু ওচৰতে সেইকাৰণে আমি নাযাওঁ এতিয়া দেৰিকৈ যাম এতিয়া আমি ভাত লৈ আনিলোঁ সেইফালে ৰাতিপুৱা ভাত এতিয়া দিছে আৰু প্ৰিয়ংকা কান্দি গ'ল ভাত নিদিয়াৰ কাৰণে মই নাই আকৌ এতিয়া ভাতটো খাই লওঁ পূৰা সেইফালে ৰাইজো বহি গ'ল মাটিত আমিও খালোঁ বিচনাৰ ওপৰত আৰু খাই লওঁ আৰু ভাতটো বহুত দেৰি মূৰত ভাতটো পাইছোঁ ভাত লাগিছে খাই লওঁ এতিয়া এইফালে ভাত আজি মটৰ আলু ভাত নিৰামিষ এইবিলাক চানা আনি লৈছোঁ দোকানৰ পৰা জলকীয়া নেমু ভাত খাই লওঁ আৰু দেই বোলে বাহিৰত লাইন পাতি আছে নিয়াই নি আছে সেইখিনি বাহিৰত লাইন পাতি আছে আমি খাই লওঁ তুমি এইটো তাত লগাই দিয়া যে ইয়াত লগাই লোৱা এইখন ওচৰতে আমাৰ বিচনালৈ নিব লাগিব যে এতিয়া এখন বলতে মেনেজ কৰিব লাগিব ন এইখনত দিব পাৰিবা দে চাৰ্জ দিব দে মোক দিবা হা পিছত দিবা মোক তুমি মোৰটো পিছত দি দিম এতিয়া নালাগে আৰু দিবি তোমরা লাগাও কেউ যদি লাগাইতে লাগাও এখানে আছে লাগাও কানেকশ্যনটো ইয়াত তাৰপৰা এনেকৈ গৈ ইয়াত তাৰপৰা এনেকৈ গৈ মোৰ বিচনা উফ এতিয়া চব খাই বৈ শুইছে অকণ অকণ আমি অকণমান শুই লওঁ আৰু তাৰপিছত আকৌ 3টা বজাত যাব লাগিব এইফালে চব হৈছে ঘামি যাবি অৱস্থা শেষ গোটেই এৰিয়া ঘূৰাই মানে চিনাকি কৰাই আনিলে প্ৰিয়ংকা মই একে দেখিবলৈ এইবোলে ভাত খোৱা বজাৰ কৰা পাৰ্টি ভাত খাইছে চিম্পি দাস পুৰা ঘূৰাই আনিলে যে সেইকাৰণে ঘামি জামি বস্তু পৰা দেখাই দিছোঁ দেই বা মা কি গতি মানে গোটেই এৰিয়াটো আমাক চিনাকি কৰাই আনিলে BTC এৰিয়া চব মানে গোটেইটো ৰাউণ্ড ঘূৰাই আনিলে ঘূৰি আহি অৱস্থা বেয়া 3টা বজাত গৈছোঁ কেইটা বাজিলে এতিয়া 4:50 অৱস্থা বেয়া হৈ গ'লে উফ এতিয়া আকৌ ৰুম চাফা কৰিব দিছে অথনি আমি যিহেতু কৰিলোঁ সেইকাৰণে অকণমান ৰেষ্ট পাম আৰু এতিয়া এইফালে আমাৰ বজাৰ কৰা পাৰ্টিলৈ ভাত আনি থৈছিলোঁ ভাত খাব লৈছে সিহঁতি এতিয়া ভৰি হাত চৰি ধুই আহি লওঁ তাৰপিছত আকৌ দে এতিয়া সন্ধিয়া হ'ল 5:30 বাজিলে ভাবিছোঁ আজি ব্লগটো এইখিনিতে সামৰি দিওঁ যিহেতু বহুত দীঘল হৈ গৈছে ব্লগটো আকৌ নেক্সট ভিডিঅ' আৰম্ভ কৰিম আৰু লাহেকৈ সেইকাৰণে এইডোখৰতে এইটো ব্লগ সামৰি দিওঁ যদি ভাল পালে ভিডিঅ'টো চাই দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো আৰু কথাটো থকা বেল আইকনটো টিপি থ'ব তেতিয়া মই দিয়া ভিডিঅ'ৰ ৰেগুলাৰ আপোনালোকলৈ নটিফিকেশ্যন আগতীয়াকৈ যাব আৰু লাইটটো দিছে এতিয়া তেনেহ'লে আজিলৈ এইটো ভিডিঅ'ৰ পৰা মই ডিম্পীয়ে বিদায় লৈছোঁ বাই বাই